সতী হনুমান শুনিদা মন্ত্ৰ মাতি আছো শুনা নাই চোৱাখনত কিহৰ মন্ত্ৰ মাতিব লাগে অ তই সঁচা কথা এটা কচোন আমাৰ ফেমিলিত কোন এটা ঢুকাইছে অ মোৰ নিজৰ আইতা নিজৰ এটা তেখেতটো 1976 ঢুকাল এতিয়া চোৱা কাটিছ যে কি আমাৰ মেহেৰী আইতা ঢুকুৱা নাই যোৱা বছৰ এতিয়া কোন ঢুকাইছে আমাৰ যে বৰজহা বুবাই খোৱাক চিনি পাওঁ অ বুবাই খোৱাহঁতৰ আইতা ক'ত থাকে কাজিৰঙাত থাকে অ সিহঁতৰ নাতিনীয়েকটোৱে ক'ত মাটি কিনিলে এই তেল ডিপুৰ কাষৰ যে তেল ডিপুটোৰ কাষত সিহঁতৰ খুৰায়েকৰ যিজনী আইতাক অ চিনি পাওঁ নাপাওঁ সেইজনী ঢুকাল কেছটো কিবা এটা গণ্ডগোল আছে অ বৌ কি হ'ল এই কথা এটা সুধো কি এই আমাৰ ফেমিলিত কোন এটা ঢুকাইছে হে তহঁতৰ ফেমিলিৰ কথা তইহে জানিবি মোক কিয় সুধিছ তাকে মোৰ কোনো সন্দেহ আছে বুজিছে মোৰো সন্দেহ নোহোৱা নহয় তাকে হেৰি ফোনটো দিয়কচোন ঘৰলৈ ফোন এটা কৰি খবৰ এটা লওঁ সেইটো নেপাবি নহয় বোপাই তই মোৰ ফোনে দি সেই গাঁৱৰ বোৱাৰী বিলাকৰ লগত কাৰ জ্বৰ হৈছে কাৰ চৰ্দি হৈছে কোন কলৈ গৈছে সেইবোৰহে কথা পাতিবি তোক আৰু মোৰ চিনি পাবলৈ বাকী আছে নে মই ঠিকেই কৈছিলো কোনটিতে ইয়াতকে বহুত ভাল ছোৱালী পালেহেঁতেন এই 30 টকাটো দি গোটেই মাহটো চলিব লাগিব মোক সঁচা কথা এটা কওকচোন আপুনি এই বগাই আপোনালোকৰ পৰিয়ালৰ হয়নে অ এই গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন আনিবিচোন এই গাঁওবুঢ়াৰ চাৰ্টিফিকেট আনি দেখুৱাব নালাগে কথাটো সঁচা হয় নে নহয় সেইটো কওক একদম তেজ মঙহৰ যদি তেজ মঙহৰে হয় আপোনাৰ আইতা ঢুকাইছে আপুনি ব্ৰতত আছে সিওতো থাকিব লাগে আজি যুগৰ ল'ৰা ছোৱালী এইবোৰ নামানে কি কৰিবা ৰৌ ৰৌ নৰকত পচি মৰিব কি কৈছে আইতা ঢুকুৱাটো কিবা সন্দেহ হৈছে কৰোনাৰ ভেকচিন উলিয়াব পৰা নাই সেইটো কিন্তু মাথা মাৰিব পৰা নাই স্কুল কলেজ খুলিব পৰা নাই সেইটো তুমি মাথা মাৰিব নোৱাৰা দেশৰ অৰ্থনীতি নামি গৈছে সেইবোৰত মাথা মাৰিব নোৱাৰা মোৰ গাঁৱৰ বুঢ়ী মানুহ এজনী মৰি গ'ল সেইটোত মাথা মাৰি আছা এৰা দেখিছা কথাৰ লাইনটো নি ক'ৰ পৰা ক'ৰ পুৱাই দিলেগে কি হয় মই নাজানো মুঠৰ ওপৰত মোক ভাও লাগিব নকৰিলে নহয়নে নহয় এখুৱেলি মেডাম ভাও নাই এটা বনাই দিয়ক মানে মই বাল্মীকি হ'বগে লাগিব এতিয়া বাল্মীকি হয় ব্যাগ হয় সেইবোৰ মই নেজানো মুঠৰ ওপৰত মোক ভাও লাগিবই বুজি পাই গলো আৰু কি আপোনাৰ ফিউচাৰটো দেখি গৈছো কিহৰ ফিউচাৰ আপোনাৰ মানে আপোনাক জ্বলাই জ্বলাই খাব এইগৰাকীয়ে যাওকচোন আপুনি যাওক কি কৰা যায় কি কৰিম এই এডভকেট মেডামে ভাওনাত গণ্ডগোল লগাই আছে কিবা এটা কৰক না আপুনিহে মুকলি কৰিছিল আপুনি যি কৰে কৰক এৰা মোৰ ঘৈণী হ'ব লাগিছিল টিকাত একদম কি হ'ল কাৰ টিকাত চাট দিয়ে আপুনি কি জান ছাৰ 498 ধাৰা লগাই লকআপত ভৰাই থকচোন ভৰাই থক লকআপত বহক বহক ছাৰ ক'লে বহক কি হ'ল বহক কুৱেশ্যন নকৰিব ছাৰ বহক বুলি কৈছো নহয় বহক আৰু এনচাৰ দিয়ক তুমি বৰ বেছি এনচাৰকে আছা হে তাহানি মাষ্টৰে দিয়া কুৱেশ্যনৰ এনচাৰ যদি ভালকে দিলাহেঁতেন আজি শিক্ষয়িত্ৰী হলাহেঁতেন তুমি সুবিধাখন দিলা জানো তুমি তো পলুৱাই আনিলা মই পলুৱাই আনিছিলো নে তাই নিজে আহিছে মই নিজে আহিছো 3 বছৰ যেতিয়া মেট্ৰিক পৰীক্ষাত গিয়াৰ লাগিল মই বোলো এই ভাগক মই উঠাম আৰু জীৱনৰ গিয়াৰ মই সেই গিয়াৰ যদি তুমি নলগালাহেঁতেন আজি হয়তো তাই মেট্ৰিক পাছ কৰি কোনোবা এখন স্কুলৰ মাষ্টৰনী হৈ থাকে এজনৰ বকেট পৰি নাযাম নহয় মই খুব ৰজা মই গতিকে এনেকুৱাকে মোক খেদিব নোৱাৰিবা কোনোবাই না ফালিম কিন্তু এজনৰ বহক তাৰ পাছত লাগি থাকিব নালাগে